হেল্ল' এভৰিৱান, কেনে আছে বাৰু আপোনালোক? স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ভ্লগলৈ। আজি হৈছে হোষ্টেলীয়া জীৱনৰ শেষৰটো দিন। যাবলৈ বেয়া লাগিছে জানে। কেনেকৈ জানো 3 বছৰ গ'লগৈ গমকে নাপালোঁ। প্ৰথম যেতিয়া আহিছিলোঁ তেতিয়া ভাবিছিলোঁ সঁচাকৈ থাকিব পাৰিমনে বাৰু 3 বছৰ ঘৰৰ পৰা আঁতৰি। পিছে নাই, যিখিনি লগৰ পালোঁ, বৰমা বৰ্তা, ৰিচা বা বাকী মোৰ ক্লাছমেট, বাইদেউ, ভণ্টি, ইমান ভাল লাগিল থাকি। কেনেকৈ যে 3 বছৰ কটালোঁ, 3 বছৰ নাই থকা চাগে এনেকুৱা ফিল হৈছে। আৰু তাহাঁতি মোক বেগবিলাক অকণমান আগবঢ়াই দিলে গাড়ীলৈকে। ঘৰলৈ আহিম বুলি অকণমান ভালো লাগি আছিল বাৰু। পিছে অকণ দুখো লাগিছে, লগৰখিনিৰ লগত মস্তিটো কৰিব নাপাম নহয়। বাৰু তথাপিও আহিবইতো লাগিব, সময়ৰ কাম সময়ত কৰিবই লাগিব যিহেতু। বাৰু আজিলৈ আহিছোঁ, লগ পাইছোঁ অন্য এটা মিনি ব্লগত। বাই বাই।